নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, হাবুঙৰ অৰ্থ হৈছে হা মানে হৈছে ভূমি বা মাটি আৰু বুং মানে হৈছে বসতি স্থাপন কৰা। অৰ্থাৎ হাবুং এখন জনবসতিপূৰ্ণ এলেকা আছিল। আৰু বন্ধুসকল, আজি মই আপোনালোকক ক'বলৈ আহিছোঁ হাবুঙৰ বিষয়ে কিছু তথ্য। আৰু বন্ধুসকল, আপোনালোকে যদি মোৰ চেনেলটোত নতুন হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো দবাব, আৰু তেতিয়াহে মোৰ নতুন ভিডিঅ' আপটুডেটছসমূহ আপোনালোকে পাই থাকিব। বন্ধুসকল, পৌৰাণিক কামৰূপৰ এটা বৃহৎ অঞ্চল আছিল হাবুং, আৰু হাবুং বৰ্তমান ধেমাজি জিলাৰ মাছখোৱাৰ ওচৰত হয়। আৰু বন্ধুসকল, বেদৰ মতে সোৱণশিৰি নদী আৰু ব্ৰহ্মপুত্ৰ নদীৰ মিলন হোৱা অঞ্চলটোক মানুহে হাবুং বুলি কৈছিল, আৰু তেতিয়া হাবুং বুলি জনা গৈছিল সেইবুলি কোৱাৰ বাবে। আৰু শিলালিপিৰ তথ্য অনুসৰি কামৰূপৰ পাল ৰাজবংশৰ ৰত্নপালেও ইয়াত বসতি স্থাপন কৰিছিল। কামৰূপ যেতিয়া পতন হৈছিল তেতিয়া ইয়াত চুতীয়াসকলে বসবাস কৰিছিল, আৰু তাৰ পাছলৈ অৰ্থাৎ 1228 খ্ৰীষ্টাব্দত টাই আহোমসকল চীনৰ ইউনান প্ৰদেশৰ পৰা আহি তেওঁলোকে ইয়াত ৰাজধানী পাতিছিল, আৰু হাবুঙৰ টাই ভেটিত 4 চন্দ্ৰ বৰ্ষ গড় বান্ধি পিনি ৰাজধানী পাতিছিল। আৰু বন্ধুসকল, ইয়াত প্ৰায় 285 বিঘা মাটিজোৰা হাবুংখন আগুৰি আছে। আৰু বন্ধুসকল, আপোনালোকে আহিব পাৰে হাবুঙলৈ, আৰু হাবুংখনৰ কিছু ইতিহাস আপোনালোকে ইয়াৰ পৰা সংগ্ৰহ কৰি। আৰু বন্ধুসকল, জানিলেই বৰ আচৰিত লাগে, চীনৰ ইউনান প্ৰদেশৰ পৰা অহা এটা দুৰ্দান্ত জাতি, যাৰ নাম হৈছে আহোম। আৰু আহোমসকলে সেই সকলো জাতি জনগোষ্ঠীক পৰাভূত কৰি নিজৰ দক্ষতালৈ দখললৈ আনিছিল। ভাবিলেই বৰ আচৰিত লাগে। আৰু পূৰা সম্পূৰ্ণ 600 বছৰ ইয়াত আহোমসকলে ৰাজত্ব কৰিছিল। 600 বছৰ, ইংৰাজে 200 বছৰ, আৰু ইংৰাজেও হাৰ মানিছিল আহোমৰ ওচৰত, ভয় কৰিছিল তেওঁলোকে অসমখন দখল কৰিবলৈ। কেইজনমান অজ্ঞানী ৰজাৰ বাবে অসমখন ব্ৰিটিছৰ হাতলৈ অৰ্থাৎ ইষ্ট ইণ্ডিয়া কোম্পেনীৰ হাতলৈ গৈছিল। তাৰ ভিতৰত আছিল গৌৰীনাথ সিংহ আছিল, লক্ষ্মী সিংহ আছিল, এনেকৈ কেইজনমান আছিল, লালুখোলা বৰফুকন, এনেকৈ কেইবাজনো আহোমৰ ৰাজত্ব কৰা অকম্য ৰজা আছিল। তেওঁলোকৰ দুৰ্বলতাৰ কাৰণে অসমখন লৈ ল'ব পাৰিছে ইংৰাজসকলে। আৰু বন্ধুসকল, এয়াই আছিল সবিশেষ তথ্য আহোমসকলৰ। যিহেতু আহোমসকলে ৰাজধানী পাতিছিল, ইয়াৰ পোনতে আহি পিনি হাবুঙতে প্ৰথম ৰাজধানী পাতিছিল, কিন্তু ইয়াত বানপানী হোৱাৰ বাবেহে তেওঁলোকে এই ৰাজ্যখন অৰ্থাৎ হাবুংখন এৰি পিনি চৰাইদেউত ৰাজধানী পাতিবলগীয়া হৈছিল। যদিও আহোমসকলে এই ৰাজধানীখন এৰি দিছিল, এৰি দিয়াৰ ফলত ইয়াত বিভিন্ন জাতি জনগোষ্ঠীয়ে ইয়াত বসবাস কৰিবৰ কাৰণে আহিছিল, কিন্তু তেওঁলোকে নিগাজিকৈ থাকোঁ বুলি। কিন্তু তেওঁলোকে নিগাজিকৈ থাকিব পৰা নাছিল, বহুতে তেজ বমি কৰি মৰিছিল, আৰু তেওঁলোকে ভাবি লৈছিল যে এইডোখৰ দেৱতা লগা ঠাই, আৰু ইয়াত মানুহে বসতি স্থাপন কৰাটো সম্ভৱ নহয়। সেইকাৰণে তেওঁলোকে এই হাবুংখন এৰি দিছিল। তেওঁলোকে হাবুঙৰ বহুত আঁতৰতহে ঘৰ বাৰী এনেকৈ বনাই লৈছিল, কিন্তু হাবুঙৰ ওচৰলৈ কোনো মানুহ এনেকৈ নিগাজিকৈ থাকিবলৈ আহিব পৰা নাছিল। আৰু বন্ধুসকল, এয়াই আমি ঘৰৰ মানুহে এসাঁজ খাওঁ বুলি ইয়ালৈ আহিলোঁ। পূজা পাতল কৰি শেষ হোৱাৰ পাছত আমি সকলোৱে মিলি এসাঁজ খালোঁ। আৰু বন্ধুসকল, তেনেহ'লে আজিলৈ ভিডিঅ'টি সমাপ্ত কৰিছোঁ, আৰু
মোৰ নতুন ভিডিঅ'বিলাক আপোনালোকে চাই থাকিব আৰু ভিডিঅ'টো চাই কেনে লাগিল তাক লাইক কমেণ্ট কৰি জনাব। থেংক ইউ।